हेलो हाय नमस्कार पंकज फ्लैश बॉय এটা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই আছো আপোনালোকৰ অসমৰ সাহিত্য সভা চাবলৈ পাঠশালা বজালি অসম সাহিত্য সভা আমাৰ শিক্ষানগৰী পাঠশালাত হৈছে অগ্ৰয় ক্ষেত্ৰ চিৰচেনেহী মোৰ ভাষা জননী আপোনাৰ দেখা পাইছে বৰগদ্বাৰ কিমান চনত কৰিছিলে কলৰ দিয়া আছে কৈদৰ মেধি 1919 চনত 1920 চনত দিয়া আছে কেনেকুৱা অজস্ৰ মানুহ আছে আপোনালোকে চাওক আপোনালোকে আহিছে হয়তো আপোনালোকে চাওক এনেকুৱা অজস্ৰ মানুহ আহিছে এই অসমৰ সাহিত্য সভা পাঠশালা বজালি নামঘৰ যা আজি আমাৰ আমাৰ আঙুলটা বাইদেউ আমাৰ আঙুলটা বাইদেউ এই হচ্ছে অসম সাহিত্য সভা বহুত ডাঙৰ এলেকা লৈছে প্ৰায় 3 কিলোমিটাৰমান হ'ব এৰিয়া এইফালে গ্ৰন্থমেলা অলপ আগত আঙুলতা বাইদেউক লগ পালোঁ অসম সাহিত্য সভাৰ 2023 পশ্চিমবংগৰ পৰা অসম সাহিত্য সভাৰ প্ৰদৰ্শনী বিভিন্ন ধৰণৰ প্ৰদৰ্শনী তৈরি দিছে জাপি আছে বিশিষ্ট অসমৰ আটাইতকৈ আমাৰ ভাৰতৰ ভিতৰতো আটাইতকৈ ডাঙৰ জাপি দেখাই আছোঁ দেখা পাইছে জাপিটো ইমান ডাঙৰ জাপি কেতিয়াও দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম দেখিছোঁ পাঠশালা বজালিত অসম সাহিত্য সভা ইমান ডাঙৰকৈ বনাইছে জাপি আপোনালোকৰ আচৰিত হ'ব চাওকচোন কিমান ডাঙৰ এই যে জোতা দেখা পাইছে এই যতীন বৰাই বাওনা চৰিত্ৰত অভিনয় কৰিছিলে 2007 চনত কোহিনুৰ থিয়েটাৰত এই যে জোতা পিন্ধি বাওনা চৰিত্ৰৰ অভিনয় কৰিছিলে অবুজ দৰা অচিন কইনা কেনে বনাইছে চানা এখন আদৰ্শ গাঁৱত কি আছে তাৰে ছবি দাঙি ধৰিছে আপোনালোকে চাওকচোন কেনে বনাইছে কেনে মজা বনাইছে চাওকচোন চালে আপোনালোকে ভাবিব নোৱাৰিব চাওকচোন ইমান ধুনীয়াকৈ বনাইছে পানী সংৰক্ষণ পানী কেনেকৈ হেৰি কৰিব লাগে চব তেনেকৈ হেৰি বনাইছে যেনেকৈ বঙাইগাঁও সদানগৰখন আছে তেল সদানগৰটো তেনেকৈ এখন ধুনীয়াকৈ বনাই লৈ আছে ইয়াতে দেখাবলৈ কেনেকৈ আমি কি সকলোকে দেখাবৰ কাৰণে এখন বনাই লৈ আছে বিজ্ঞান মেলাৰ ভিতৰলৈ যাম প্ৰৱেশ কৰিম দেখা পাইছে
পঠাইছে চক্ৰবিহু আপুনি দিনত চাওক ৰাতিৰ শ্ব'টো আপোনালোকক অলপ দেখাই দিম ইয়াতে চাব ৰাতিৰ শ্ব'টো আপোনালোকে ইয়াতে ৰকেট দেখি পাব এই দেখা পাইছে ৰকেট কেনেকৈ পঠাইছিলে মহাকাশলৈ ইছৰো এই আপোনাৰ এইফালে চন্দ্ৰযান 2 আছে আৰু আপোনালোকৰ চন্দ্ৰযান 3 আছে বিক্ৰম লেণ্ডাৰ বহুত ধুনীয়াকৈ হেৰি কৰি ৰাখিছে আপোনালোকে চাওক এইটো চন্দ্ৰ গ্ৰহলৈ পঠাইছিলে এয়া বিক্ৰম লেণ্ডাৰ এতিয়া আপোনালোকে ব্ৰিটিছৰ যুগৰ গাড়ী দেখা নাই এখন চাওক ব্ৰিটিছৰ যুগৰে গাড়ী বহুত ৰাতি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁ ৰাতি হৈ গ'ল ইয়াতে আপোনালোকক ধন্যবাদ দিব লাগিব বাই বাই